তো হাই ফ্ৰেণ্ডছ, মই সুশীল দাস। আপোনালোকে দেখিছে মই এয়া মাই জিঅ'ৰ মই অফিচিয়েল ৱেবছাইটত আছোঁ। আৰু মই আপোনালোকক এতিয়া ক'বলৈ খুজিছোঁ যে আপোনালোকে জিঅ' ছামাৰ ছাৰপ্ৰাইজ অফাৰ ৰিচাৰ্জ কৰিছিল আৰু ইয়াৰ আপোনালোকে ভেলিডিটি কেনেকৈ চাব পাৰিব, আৰু আপোনালোকে জিঅ' দান অফাৰ ৰিচাৰ্জ কৰিছিল আৰু ইয়াৰ আপোনালোকে ভেলিডিটি কেনেকৈ চাব পাৰিব। তো মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে মোবাইলত আপোনালোকে মাই জিঅ'ৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব, আৰু মাই জিঅ' এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াত সকলোখিনি গম পাব, আৰু ইয়াৰ ডিটেইল আপোনালোকে ইয়াত গম পাব, আৰু কেতিয়া ইয়াৰ ভেলিডিটি শেষ হয়। তো আপোনালোকে ইয়াত ৰিচাৰ্জ নকৰিব। যদি আপোনালোকে 31 মাৰ্চৰ আগত জিঅ' ছামাৰ ছাৰপ্ৰাইজ অফাৰ ৰিচাৰ্জ কৰিছিল, তেনেহ'লে আপোনালোকে এতিয়াও ৰিচাৰ্জ কৰিব নালাগে। এতিয়া আপোনালোকে এমাহ আকৌ ইয়াত ফ্ৰী পাব। তো মই প্ৰথমতে মাই জিঅ' এপ্লিকেশ্যনটো অ'পেন কৰি মই আপোনালোকক দেখুৱাম। প্ৰথমতে মই ইয়াৰ পৰা বেক হৈ লৈছোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আপোনালোকে দেখিছে মই মাই জিঅ' এপ্লিকেশ্যনটো ইয়াত অ'পেন কৰিছোঁ। আৰু ইয়াত মাই জিঅ'টো অ'পেন কৰিলে আপোনালোকে ইয়াত সকলোখিনি গম পাব, ইয়াৰ ভেলিডিটি কিমান দিন আছে। তো আপোনালোকে দেখিছে ইয়াৰ স্ক্ৰীণত। তো মই আপোনালোকক কৈ আছোঁ যে মই ইয়াত মাই জিঅ'ৰ ছামাৰ ছাৰপ্ৰাইজ অফাৰটো মই ইয়াত ৰিচাৰ্জ কৰিছিলোঁ 303 টকাৰ, আৰু আপোনালোকে ইয়াৰ ভেলিডিটি দেখিছে 18 আগষ্টলৈ আছে, আৰু মই ইয়াত আকৌ 28 দিন ইয়াত ফ্ৰী ইণ্টাৰনেটৰ সুবিধা লাভ কৰিছোঁ। আপোনালোকে এতিয়া যদি আপোনালোকে 31 মাৰ্চৰ আগত ৰিচাৰ্জ কৰিছিল, তেনেহ'লে আপোনালোকেও এতিয়া 28 দিন আকৌ ইয়াত ফ্ৰী পাব। তো আপোনালোকে এবাৰ ৰিচাৰ্জ কৰাৰ আগতে আপোনালোকে এই ভেলিডিটিটো আপোনালোকে একবাৰ চেক কৰি লওক, তাৰপিছতহে আপোনালোকে ইয়াত ৰিচাৰ্জ কৰিব। তো যদি আপোনালোকৰ এতিয়া ভেলিডিটি ইয়াত শেষ হৈছে, তো আপোনালোকে ইয়াত কি ৰিচাৰ্জ কৰিব আগলৈ। তো মই আপোনালোকক দেখুৱাইছোঁ, myjio.com আহি মই আপোনালোকক ইয়াত দেখুৱাম। তো মই মাই জিঅ'ৰ ৱেবছাইটত আহিছোঁ। তো মই আপোনালোকক দেখুৱাম মই কি ৰিচাৰ্জ কৰিব লাগে। আপোনালোকে জিঅ'ৰ অফিচিয়েল ৱেবছাইটত আহি আপোনালোকে প্লেনছত আপোনালোকে ইয়াত ক্লিক কৰিলে আপোনালোকে ইয়াৰ প্লেন সকলো আপোনালোকে ইয়াত গম পাব, আপোনালোকে কি ৰিচাৰ্জ কৰিব বিচাৰে। তো আপোনালোকে যদি 3 মাহৰ কাৰণে আপোনালোকে আকৌ ইয়াত ৰিচাৰ্জ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত 399 টকা আপোনালোকে ইয়াত ৰিচাৰ্জ কৰিব লাগিব। আপোনালোকে ইয়াত দেখিছে ইয়াৰ ভেলিডিটি হৈছে 84 দিন, আৰু ইয়াত 84 দিন আপোনালোকে ইয়াত ফ্ৰী ইণ্টাৰনেট পাব ডেইলি 1 GB ডাটাৰ সৈতে। তো আপোনালোকে যদি আগতে জিঅ' ছামাৰ ছাৰপ্ৰাইজ অফাৰ ৰিচাৰ্জ কৰিছিল, সেই একেধৰণে থাকিব। আৰু আপোনালোকে যদি 509 টকা ইয়াত ৰিচাৰ্জ কৰে, তেনেহ'লে আপোনালোকে 2 GB ডেইলি ডাটা লিমিটত আপোনালোকে ইয়াত 4G ইণ্টাৰনেট পাব, আৰু ইয়াৰ ভেলিডিটি হৈছে 56 দিন। তো আপোনালোকে ইয়াত ৰিচাৰ্জ কৰিব পাৰিব, আপোনালোকে যি ৰিচাৰ্জ কৰিব বিচাৰে। তো এয়া আছিল আজিৰ ভিডিঅ'। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ধন্যবাদ। জয় আই অসম।